হেল্ল' ফ্ৰেণ্ডছ, ৰান্ধনি হাল চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ভাত কেৰেলাৰ এটা ৰেচিপি। যিসকলে ভাত কেৰেলা খাই বেয়া পায় তেওঁলোকে এবাৰ এনেকৈ বনাই খাই চাব পাৰে। খাবলৈ খুবেই টেষ্টি হয়। ইয়াৰ কাৰণে ভাত কেৰেলা লৈছোঁ। মছলাত ইয়াতে সৰিয়হ এচামুচ ডাঙৰ চামুচেৰে, লগতে জালুক, ইলাচি 4-5টামান, ডালচিনি আৰু লং, আদা নহৰু চেলাই লৈছোঁ, পিঁয়াজ এটা আৰু আলু দুটা। এইখিনি এতিয়া ধুই কাটি ল'ম। ভাতকেৰেলাখিনি দীঘল দীঘলকৈ আৰু অলপ ডাঠকৈ ৰাখিছোঁ, যিহেতু এইখিনি কুমলীয়া হয়। আপোনালোকে এইটো নিজৰ হিচাপত কাটিব পাৰে। নতুনকৈ চেনেল এটা খুলিছোঁ টেষ্ট কাৰ্ড নামেৰে। আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব। প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এইখিনি 5 মিনিটমান সিজাই ল'লোঁ আৰু মছলাখিনিও গ্ৰাইণ্ড কৰি ল'লোঁ। লগতে আদা নহৰুখিনিও একেলগতে দি দিছোঁ। আলুখিনি দেখুৱাইছোঁ, এইখিনি টানেই আছে। সিজাই নল'লেও হয়, কিন্তু সিজাই ল'লেও যাতে বেছিকৈ সিজি নাযায় সেইটো ধ্যান ৰাখিব। তেল গৰম কৰি লৈছোঁ। সিজাই ল'লে তেলটো অলপ কমকৈ দিলেও হয়। 5 ফোৰণ দি দিছোঁ আৰু পিঁয়াজখিনি দি দিছোঁ এতিয়া। লগতে দি দিছোঁ কেঁচা জলকীয়া অলপ বেছিকৈ। জ্বলাটো কমকৈ খালে কমকৈ ল'ব। নহৰুৰ পাত কেইটামান। এইখিনি এতিয়া ভাজি ল'ম। ভাতকেৰেলাখিনি সিজাই লওঁতে মন ৰাখিব যাতে বেছি সিজি নাযায়। ভাজিব নোৱাৰিলে আঞ্জাখিনি বেছি টেষ্টি নহয়। আৰু আপোনালোকে এইটো সিজাই নোলোৱাকৈও বনাব পাৰে, তেতিয়াও খাবলৈ টেষ্টি হয়। এইখিনি এতিয়া পানীৰ পৰা টুকি দি দিছোঁ আৰু এইখিনি 5 মিনিটমান ভাজি ল'ম। নিমখ নিদিয়াকৈয়ে ভাজিছোঁ, আপোনালোকে বিচাৰিলে দি ল'ব পাৰে। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। 5 মিনিট পিছত ইয়াতে হালধি দি দিছোঁ, লগতে সোৱাদ অনুসৰি নিমখ। এবাৰ লৰাই লৈছোঁ আৰু জিৰা গুড়ি দি দিছোঁ আধা চামুচমান। লগতে চব্জি মছলা আধা চামুচ। এইটো অপশ্যনেল হয়, থাকিলে আপোনালোকেও ল'ব পাৰে। এইখিনি এতিয়া মিহলি কৰি কিছু সময় ভাজি ল'ম আৰু পেষ্টখিনি দি দিছোঁ। পেষ্টখিনিৰ লগতে অকণমান পানীও ছটিয়াই দিব পাৰে যদি বেছি শুকান হৈ যায়। আৰু এইখিনি সিজি উঠালৈকে এনেকৈয়ে ঢাকন মাৰি কম জুইত ভাজিব লাগিব, মাজে মাজে লৰাই থাকিব। ভাতকেৰেলাখিনি কিন্তু ভাজা নহওঁতেই যদি পানী ঢালি দিয়ে তেতিয়াহ'লে চব্জিখিনিৰ বেছি টেষ্ট নাহে। সেইকাৰণে অলপ সময় ভাজিব। এইখিনি প্ৰায় ভাজা হৈ গৈছে আৰু শুকানো হৈ পৰিছে। অকণমান পানী দিছিলোঁ মছলাখিনিৰ লগত। আৰু এতিয়া ইয়াতে গৰম পানী ঢালি দিম, অকণমান গ্ৰেভিৰ নিচিনা বনাম। ইয়াত অকণমান ৰঙৰ বাবে কাশ্মীৰী ৰঙা জলকীয়াৰ গুড়ি দি দিছোঁ। এইটো অপশ্যনেল হয়। এতিয়া গোটেইখিনি লৰাই ল'ম আৰু এইখিনি মিডিয়াম ফ্লেমত ঢাকন মাৰি ৰাখি দিম যাতে অকণমান ডাঠ হৈ পৰে। কিছু সময় পিছত দেখুৱাইছোঁ, এইখিনি প্ৰায় ডাঠ হৈ আহিছে। এতিয়া ল' ফ্লেমত 2 মিনিটমানৰ কাৰণে পুনৰ ৰাখি দিম। আপোনালোকে ইমানখিনিতো নমাই ল'ব পাৰে। গোটেইখিনি ধুনীয়াকৈ সিজি গৈছে। মই আৰু অলপ শুকান কৰিম। যেতিয়া গ্ৰেভিটো বেছি ডাঠ হৈ আহে তেতিয়া এইখিনি নমাই ল'ম। আৰু এইটো কেৰাহীতে থৈ নিদিব। যদি ইমানখিনি শুকান কৰিছে লগে লগে নমাই ল'ব, নহ'লে আৰু অলপ শুহি যাব পাৰে। যিসকলৰ ঘৰত ভাতকেৰেলা আছে আৰু সদায় খাই আমনি পায় আপোনালোকে একেধৰণে, তেওঁলোকে বিশেষকৈ এনেদৰে বনাই খাই চাব পাৰে। অলপ বেলেগ জুতিৰ হয়। এনেকৈ ভাতকেৰেলা বনালে খাবলৈও টেষ্টি হয়, লগতে গৰম ভাতৰ লগত দালি নহ'লেও চলি যায়। আপোনালোকেও বনাই চাব, কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অলপ মছলা বেছিকৈ দিয়া হয়, গতিকে যিসকলে মছলা খাই বেয়া পায় তেওঁলোকে কমকৈ ল'ব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে।